বটলটো কিয় পেলালা? লেতেৰা হ'ব নহয় আৰু কোনোবা অঘটনো ঘটিব পাৰে। আকৌ নহয় বা গভৰ্ণমেণ্টে চাফা কৰিব নহয়। আমি নিউজকে চাওঁ দিয়া। আমিতো ৰাস্তাত যে আহিছিলোঁ, মই যে বটলটো যে পেলাইছিলোঁ। বহুত দুখ পাইছে চাগে, তোমাৰে ভুল আছিল। আমি এতিয়া খবৰ ল'ব যাব লাগিব ইয়াৰ। ব'লা যাওঁ। সেইদিনা যদি ভণ্টিয়ে সেই বটলটো তাতে নেপেলালে হয়, আপোনাৰ এই অৱস্থা নহ'লহেঁতেন। চৰি নাই মোৰে ভুল আছিল। নমস্কাৰ, আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে অ'ত বস্তুবিলাক নেপেলাব। আৰু দেখিছে নহয়, এই সৰু এটা সামান্য বস্তুৰ কাৰণে এটা ইমান ডাঙৰ অঘটন ঘটি গ'ল। আকৌ আহিম এটি নতুন ভিডিঅ'লৈ, তেতিয়ালৈকে বাই।